বৰচলাৰ শিলপুতাত মাঘ বিহুৰ সোণালী জয়ন্তীৰ বৰ্ণিল কাৰ্যসূচী। শাহু বোৱাৰীহঁতে ভোগালী বিহুৰ বাকৰিত খুন্দিছে পিঠাগুৰি, বনাইছে বিভিন্ন পিঠা লাৰু। আৰু এনেকৈয়ে মাঘ বিহুৰ আনন্দত মতলীয়া হৈ পৰিছে সকলো। গাঁৱে গাঁৱে এতিয়া কেৱল ঢেঁকীৰ শব্দ, ঘৰে ঘৰে এতিয়া ভোগালীৰ আয়োজন। এই বৃহৎ থালিখনলৈ মন কৰক। গাতে পানী ঢালিল আমাৰ মেজি লোকৰ মেজি কুহা মেজি কুশলতে বান্ধৈ পুৱাতে উঠি লৈ পানী চাটি মাৰি লৈ মেজিটো জ্বলাই লৈ আলু কচু পিঠা পনা কিতাপ ললো, দোকানী খুলিলো, বহুত ভিৰ। দোকানী খুলিলো, কোনবিলাক কিতাপ বেছি বিক্ৰী হৈছে, যে যিবিলাক কিতাপ কম, পৃষ্ঠা কম, ভলিউমবিলাক সৰু সৰু, সেইবিলাক বিক্ৰী হৈছে। কিয়? ডাঙৰ কিতাপ পঢ়াৰ কাৰো সময় নাই, তাৰমানে কাৰো সময় নাই। কিন্তু কাৰো সময় নহওঁতে এই নতুন যুৱ প্ৰজন্মই যিবিলাক চিন্তা কৰে,
আজি এই বিহু এই তিনিদিনীয়াকৈ সোণালী জয়ন্তী বিহু যে পাতিছে, সময় নাই, কিন্তু সময় নোহোৱাৰ মাজতো এখেতসকলে যে কিছু কাম কৰি দেখুৱাইছে, যে এটা আদৰ্শ কৰি দেখুৱাইছে। সময় নাই, কিন্তু সময় নোহোৱাৰ মাজতো এইবিলাক সৃষ্টি, এক অনাবিল সৃষ্টি, যে পৰশ ঠাকুৰৰ এই যিটো সৃষ্টি, লকডাউনৰ কোনো ঘৰৰ পৰা ওলাব নোৱাৰে, সময় নাই কাৰো, ঘৰৰ পৰা ওলাব নোৱাৰে তাৰমানে কৰোণাৰ দিনত, কিন্তু লকডাউনৰ সেই সময়ত এটা সৃষ্টি হৈ গ'ল। এখন অসমীয়া জাতিৰ, অসমীয়া মানুহৰ এক অনবদ্য সৃষ্টি, যিটো শৰাই।
Hey,